নমস্কাৰ আজি আমি দ্বিতীয় বাৰ্ষিকীৰ ভূগোল বিজ্ঞানৰ তৃতীয় অধ্যায় আলোচনা কৰিবলৈ গৈ আছো আগৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়টো আমি আগতে আলোচনা কৰিছো সেইখিনি আগৰ ভিডিঅ'বোৰ সকলোৱে চেক কৰিলে পাব এতিয়া আমি আহিছো তৃতীয় অধ্যায়টোলৈ তৃতীয় অধ্যায়টো হৈছে জনসংখ্যাৰ সংৰচনা পপুলেশ্যন কম্পোজিশন এতিয়া জনসংখ্যাৰ সংৰচনা মানে কি জনসংখ্যাৰ সংৰচনা মানে হল জনসংখ্যা এটা কেনে ধৰণে গঠন হয় বা জনসংখ্যা এটাৰ ভিতৰত কি এলিমেন্টস থাকে কি বস্তু থাকে এইবিলাক কথা কোৱা জনসংখ্যাৰ সংৰচনা বুলি মানে জনসংখ্যাৰ সংৰচনা হল জনসংখ্যা এটা কি ধৰণে গঠন হয় এতিয়া জনসংখ্যাৰ সংৰচনাটো আমি আলোচনা কৰিবলৈ হলে প্ৰথমে আমি ফাৰ্স্ট পইণ্টটো পাইছো যে লিংগ আনুপাতিক সংৰচনা লিংগ অনুপাতিক সংৰচনা এতিয়া লিংগ বুলি কওঁতে আমাৰ দুটা পাওঁ আমি এটা আছে পুৰুষ আৰু এটা আছে মহিলা এতিয়া এই পুৰুষ আৰু মহিলাৰ যেটো অনুপাত তাকে কোৱা হৈছে লিংগ অনুপাত এতিয়া আমাৰ ভাৰতত লিংগ অনুপাত কি ধৰণে হিচাপ কৰা হয় মানে প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে কিমান গৰাকী মহিলা আছে হেতুকে ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষত লিংগ অনুপাতটো হিচাপ কৰা হয় কিন্তু বিশ্বৰ আন ৰাষ্ট্ৰবিলাকত কিছুমান ৰাষ্ট্ৰত সম্পূৰ্ণ বিপৰীত ধৰণে হিচাপটো কৰা হয় যে প্ৰতি 1000 গৰাকী মহিলাৰ বিপৰীতে কিমান জন পুৰুষ এতিয়া আমি যদি গোটেই বিশ্বত আমি চাওঁ তেতিয়াহলে আমাৰ লিংগ অনুপাতৰ ক্ষেত্ৰত লাটভিয়াত লিংগ অনুপাত সৰ্বাধিক আৰু সংযুক্ত আৰব এমিৰেটছ সংযুক্ত আৰব এমিৰেটছত জনসংখ্যাৰ যেটো লিংগ অনুপাত সেই লিংগ অনুপাতটো সংযুক্ত আৰব এমিৰেটছত একেবাৰে সৰ্বনিম্ন এতিয়া লিংগ অনুপাতৰ যেটো সৰ্বাধিক আৰু সৰ্বনিম্ন যেটো আমি অনুপাত পাওঁ হেতু কিহৰ কাৰণে পাওঁ আমি যদি কোনো এখন দেশত লিংগ অনুপাতটো সৰ্বাধিক পাওঁ তেতিয়াহলে আমি কি বুজি পাম আৰু কোনো এখন দেশত যদি লিংগ অনুপাতটো সৰ্বনিম্ন হয় তেতিয়া আমি কি বুজি পাম যদি সৰ্বনিম্ন হয় তেতিয়াহলে আমি বুজি পাম যে ইয়াত মহিলাৰ আদৰ সন্মান মৰ্যাদা সামাজিক মৰ্যাদা গুৰুত্ব এই সকলোবিলাক শব্দ একেই নিচিনা আদৰ সন্মান মৰ্যাদা গুৰুত্ব এই সকলোবিলাক মহিলাৰ প্ৰতি কমি যায় যাৰ কাৰণে নেকি আমি বুজি পাব পাৰো যে এই দেশখনত মহিলাৰ প্ৰতি যেটো মৰম আদৰ সন্মান মৰ্যাদা থাকিব লাগে হেতু নাথাকাৰ কাৰণে সেইখন দেশত কি হ'ব পাৰে এখন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কম হ'ব পাৰে কিন্তু অকল হেতু চালে নহব যে আৰু আন কাৰণতো কি হ'ব পাৰে কোনো এখন দেশত লিংগ অনুপাতৰ যেটো অনুপাত হেতু সৰ্বনিম্ন হ'ব পাৰে কিহৰ কাৰণে হ'ব পাৰে যে প্ৰবজনৰ কাৰণে কোনো এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া প্ৰবজন ঘটিব প্ৰবজন সাধাৰণতে কিহৰ কাৰণে হয় সাধাৰণতে প্ৰবজন হয় আমাৰ কৰ্ম সংস্থাপনৰ কাৰণে কোনো এখন দেশৰ পৰা যেতিয়া মানুহে কৰ্ম অসূত্ৰে বা কাম কাজৰ বিচাৰি আন এখন দেশলৈ গুচি যায় তেতিয়া সেই দেশখনত
পুৰুষৰ সংখ্যা বাঢ়ি যায় সাধাৰণতে পুৰুষসকলে কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ওলাই যায় বা কোনো এখন দেশৰ পৰা ওলাই যায় গতিকে কোনো এখন দেশত যদি এইখন এখন দেশ আৰু এইখন এখন দেশ এইখন দেশৰ পৰা এইখন দেশলৈ পুৰুষ কৰ্মসংস্থাপনৰ বাবে যাই আছে গতিকে ইয়াতে কি হ'ব পুৰুষৰ সংখ্যাটো বেছি হ'ব আৰু ইয়াতে পুৰুষৰ সংখ্যাটো কম হ'ব কিন্তু মহিলা ইয়াতে যিমান আছে ইয়াতেও সিমানে আছে গতিকে মহিলাৰ কি নহয় প্ৰব্ৰজন নহয় তেতিয়াহ'লে কি হ'ব এইখন দেশত প্ৰত্যেকজন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কম হ'ব বেছি হ'ব আৰু এইখনত কম হ'ব ইয়াত পুৰুষৰ সংখ্যা কম আৰু ইয়াত পুৰুষৰ সংখ্যা বেছি কিন্তু ইয়াতে কি হ'ব মহিলাৰ সংখ্যা সমানে থাকিব আগৰ সমানে থাকিব আৰু লিংগ অনুপাত যেটো এই লিংগ অনুপাতটো ইয়াতে কি হ'ব বেছি হ'ব আৰু ইয়াতে লিংগ অনুপাত কম হ'ব কাৰণ ইয়াতে পুৰুষৰ সংখ্যা বাঢ়ি যাব মহিলাৰ সংখ্যা আগৰ সমানে থাকিব আৰু তুলনা কৰিলে মহিলাৰ সংখ্যাটো আমি কম পাম আৰু ইয়াতে পুৰুষৰ সংখ্যা কমি যাব মহিলাৰ সংখ্যা একে থাকিব গতিকে পুৰুষ আৰু মহিলাৰ যেটো অনুপাত এটো ইয়াতে বেছি হ'ব ইয়াতে কম হ'ব ঠিক তেনেদৰে কি হ'ব পাৰে এখন দেশত লিংগ অনুপাতটো কম বেছি হ'ব পাৰে ইয়াৰ পিছত নেক্সট পইণ্টটো হৈছে বয়স সংৰচনা কোনো এখন দেশৰ জনসংখ্যাখিনিক যদি আমি বয়সৰ মাধ্যমেৰে চাওঁ কি বয়সৰ মানুহ কিমান বয়সৰ মানুহ সেইখন দেশত আছে তেতিয়াহ'লে আমি পাম এটা হৈছে 15 বছৰৰ অনুৰ্ধৰ 15 বছৰতকৈ কম এটা হৈছে 15ৰ পৰা 49 বছৰৰ ভিতৰত আৰু এটা হৈছে 49 বছৰতকৈ বেছি এতিয়া আমি এই অনুপাতটো চাই আমি কিছুমান কথা আমি গম পাওঁ যে যদি কোনো এখন দেশৰ জনসংখ্যা বুলি কওঁতে 15 বছৰৰ তলৰ জনসংখ্যা যদি বেছি হয় 15 বছৰৰ তলৰ বুলি কওঁতে আমি শিশু বুলি ধৰিম গতিকে শিশুৰ যদি সংখ্যাটো বেছি হয় তেতিয়াহ'লে আমি গম পাম যে ইয়াত জনসংখ্যাৰ হাৰটো জন্মৰ হাৰ বেছি জন্মৰ হাৰ বেছি কাৰণে ইয়াত 15 বছৰ তলৰ যিখিনি জনসংখ্যা সেই জনসংখ্যা বেছি আকৌ যদি আমি পাওঁ যে 15ৰ পৰা 49 বছৰৰ যিখিনি মানুহ আছে সেইখিনি কি হয় কৰ্মক্ষম সেইখিনি মানুহৰ কৰ্মক্ষমতা থাকে গতিকে এই কৰ্মক্ষম মানুহৰ যদি পৰিমাণটো বেছি থাকে তেতিয়াহ'লে এই দেশত আগৰ পৰা জনসংখ্যাটো বাঢ়ি আছিল আৰু 49তকৈ যিখিনি অধিক মানুহ আছে সেই মানুহখিনিৰ যদি জনসংখ্যাটো আমি বেছি পাওঁ তেতিয়াহ'লে আমি বুজি পাম যে সেইখন দেশ উন্নত কাৰণ সেইখন দেশৰ চিকিৎসা ব্যৱস্থা ভাল যাৰ কাৰণে নেকি 49 বছৰতকৈ বেছি বয়সৰ মানুহখিনি কি আছে জীয়াই আছে গতিকে এইটো আমি অনুধাৱন কৰিব পাৰোঁ কিন্তু আকৌ যদি আমি পাওঁ যে 15 বছৰৰ তলৰ যিখিনি মানুহ আছে এই মানুহখিনিৰ জনসংখ্যাটো বা শিশুখিনিৰ জনসংখ্যাটো কম তাৰমানে ইয়াত জন্মৰ হাৰটো কম আকৌ ইয়াতে যদি পাওঁ যে 15 বছৰৰ পৰা 49 বছৰ বয়সৰ যিখিনি মানুহ আছে সেইখিনি সংখ্যাটো কম তেতিয়াহ'লে গম পাম যে ইয়াত কি হৈ আছে ইয়াত দেশখন উন্নত নহয় যাৰ কাৰণে নেকি 15ৰ পৰা 49 বছৰ বয়সৰ ভিতৰৰ মানুহৰ মৃত্যু হৈ আছে সেইকাৰণে ইয়াতে জনসংখ্যা কম হৈছে আৰু 49তকৈ বেছি জনসংখ্যাৰ মানুহখিনিও যদি সংখ্যাটো কম তেতিয়াহ'লে গম পাম যে ইয়াত কি হৈ আছে মানুহৰ মৃত্যুৰ সংখ্যা বাঢ়ি আছে যাৰ কাৰণে নেকি দেশখনত এই বয়সৰ মানুহখিনিৰ সংখ্যাটো কম হৈ আছে এইটো হৈছে বয়স সংৰচনাৰ জৰিয়তে আমি জনসংখ্যাৰ গাঁথনিটো বা দেশখনৰ আৰ্থিক অৱস্থা সামাজিক অৱস্থা গোটেই অৱস্থাখিনি আমি বুজি পাওঁ ইয়াৰ পিছত আছে বয়স লিংগ পিৰামিড
বয়স লিংগ পিৰামিড এতিয়া বয়স লিংগ পিৰামিড মানে কি যে আমি এটা যি চিত্ৰৰ সহায়ত আমি বয়স লিংগ এই দুটা বস্তু আমি দেখুৱাব পাৰোঁ সেই চিত্ৰটোকে কোৱা হৈছে বয়স লিংগ পিৰামিড বুলি বয়স লিংগ পিৰামিড বুলি কোৱা হয় আৰু তাৰ উপৰি আৰু কোৱা হয় জনসংখ্যা পিৰামিড বুলিও কোৱা হয় এতিয়া বৰ্ধমান জনসংখ্যাত কি হয় জনসংখ্যা বাঢ়ি গৈয়ে আছে তাকে কোৱা আছে বৰ্ধমান জনসংখ্যা এনেকুৱা ধৰণৰ জনসংখ্যাৰ দেশত কি হয় যে যেটো বয়স লিংগ পিৰামিড এই বয়স লিংগ পিৰামিডটো কি হয় তলফালে বেছি বহল হয় আৰু ওপৰফালে সংকুচিত হৈ গৈ থাকে আমি বয়স লিংগ পিৰামিডটো কি ধৰণে আঁকিব পাৰোঁ যে ইয়াতে মাজতে এটা ৰাস্তা থাকে ইয়াতে বাওঁফালে থাকে পুৰুষ আৰু সোঁফালে থাকে মহিলা এইফালে আমি পুৰুষৰ তথ্যখিনি আগবঢ়াম এইফালে মহিলাৰ তথ্যখিনি আগবঢ়াম আৰু ইয়াতে থাকিব বয়স ইয়াতে থাকিব বয়স ইয়াতে থাকিব মুঠ জনসংখ্যাৰ শতাংশ এতিয়া আমি এই ধৰণে ইয়াতে থাকিব ইয়াতে 0 ৰ পৰা 2 4 8 2 4 8 আৰু এইফালে থাকিব বয়স 9 10 20 30 40 50 60 70 আছে এনেকৈ মানে আমাৰ প্ৰায় 80 লৈকে গৈ থাকিব এতিয়া ইয়াতে যদি জনসংখ্যা আমি পাওঁ মুঠ জনসংখ্যা 0 ৰ পৰা 10 বছৰ বয়সৰ ভিতৰত জনসংখ্যা কিমান থাকিব যদি এখন অনুন্নত দেশ হয় তেতিয়াহ'লে ইয়াত জন্মৰ হাৰটো বাঢ়ি থাকিব গতিকে পুৰুষৰ সংখ্যা বেছি আৰু মহিলাৰ সংখ্যা প্ৰায় আমি কম দেখো গতিকে ইয়াতে যদি আমাৰ ইফালে আছে প্ৰায় 9 লৈকে আছে ইয়াতে যদি 8 লৈকে থাকিব নেক্সট আকৌ 10 ৰ পৰা 20 ৰ বয়সৰ এনেকৈ 20 ৰ পৰা 30 বছৰ বয়সৰ মানুহ 30 ৰ পৰা 40 বছৰ বয়স 40 ৰ পৰা 50 50 ৰ পৰা 60 60 ৰ পৰা 70 60 ৰ পৰা 70 70 ৰ পৰা 80 80 ৰ পৰা 90 এনেকৈ ক্ৰমান্বয়ে কম হৈ গৈ থাকিব জনসংখ্যাৰ শতাংশটো গতিকে এই যিটো জনসংখ্যাৰ গাঁথনি এইটো আমি দেখা পাওঁ নাইজেৰিয়া নামৰ দেশখনত আমি এনেকুৱা ধৰণৰ জনসংখ্যাৰ গাঁথনি দেখা পাওঁ য'ত নেকি বৰ্ধমান জনসংখ্যা বাঢ়িয়ে গৈ আছে ইয়াৰ পিছত আছে সুস্থিৰ জনসংখ্যা মানে হ'ল কি যে এখন দেশত জনসংখ্যাটো সুস্থিৰ হৈ আছে সুস্থিৰ মানে বঢ়াও নাই কমাও নাই তেতিয়াহ'লে আমি জনসংখ্যাৰ যিটো লিংগ পিৰামিড পাম সেই লিংগ পিৰামিডটো কেনেকুৱা ধৰণৰ পাম আমি যদি এইফালে এনেকৈ কৰোঁ গোটেইখিনি লিখিবৰ দৰকাৰ নাই এতিয়া আমি আগতে বুজি পাইছোঁ গতিকে সুস্থিৰ জনসংখ্যাটো প্ৰায় এনেকুৱা ধৰণৰ দেখাত প্ৰায় সমানত গৈ থাকে এনেকৈ আৰু 60 বছৰ বয়সৰ পিছত ক্ৰমান্বয়ে কমি আহে গতিকে এইটো এটা মন্দিৰৰ ঘণ্টাৰ দৰে আকৃতি লয়
গতিকে মন্দিৰৰ ঘণ্টা সদৃশ যি জনসংখ্যাৰ লিংগ পিৰামিড পাওঁ আমি সেই লিংগ পিৰামিডটো আমি ক'ত দেখা পাওঁ আমি অষ্ট্ৰেলিয়াত এনেকুৱা ধৰণৰ জনসংখ্যাৰ সংৰচনা দেখা পাওঁ আৰু ইয়াৰ পিছত আছে সংকোচনশীল জনসংখ্যা সংকোচনশীল জনসংখ্যা সংকোচন মানে হ'ল সংকোচন হোৱা মানে হ'ল জনসংখ্যাটো ক্ৰমে কমি অহা গতিকে আমি জাপানত এনেকুৱা ধৰণৰ সংকোচনশীল জনসংখ্যা দেখা পাওঁ জনসংখ্যাৰ যেটো লিংগ পিৰামিড পাম আমি জাপানৰ এটোত কি হ'ব ঠিক এনেকুৱা ধৰণৰ আমি জনসংখ্যাৰ যেটো গাঁথনি দেখা পাম যিখিনি আমাৰ বেছি বয়সস্থ মানুহ সেইখিনি মৃত্যু হোৱাৰ কাৰণে জনসংখ্যাটো কমি গৈ থাকে ইয়াতে প্ৰায় 80 বছৰ বয়সৰ মানুহখিনি কমি গৈছে তাৰপিছত 60 বছৰ বয়সৰ মানুহখিনি এইখিনি 50 বয়সৰ এইখিনি আৰু তাৰপিছত আকৌ কমি গৈ আছে কাৰণ ইয়াত এটা 0 পৰা 10 বছৰ বয়সৰ যিখিনি জনসংখ্যা আছে সেইখিনি কম দেখা গৈছে মানে ইয়াতে জন্মৰ হাৰটো কম গতিকে এনেকুৱা ধৰণৰ দেশত কি হৈ আছে জন্মৰ হাৰ কম আৰু যাৰ কাৰণে নেকি সংকোচনশীল জনসংখ্যা বুলি আমি ক'ব পাৰোঁ নেক্সট আমি আলোচনা কৰিম গ্ৰাম্য আৰু পৌৰ সংৰচনা আমি নেক্সট ভিডিঅ'ত এই গোটেইখিনি কথা আকৌ আলোচনা কৰিম এই সেকেন্ড পাৰ্ট হ'ব এইটো ভিডিঅ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰি দিবা আৰু প্লিজ সাবস্ক্ৰাইব কৰিবা তেতিয়া সকলোৱে মোৰ ভিডিঅ'বিলাক যেতিয়াই দিওঁ তেতিয়াই পাব ধন্যবাদ